ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল ৰাইট টু এডুকেশ্যন। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে তোমালোক বহুত চিন্তিত হৈ আছা। কেনেদৰে লিখিবা, কেনেদৰে লিখিলে মাৰ্ক বেছিকৈ পাবা বা কেনেদৰে নিলিখিলে তোমালোকে আশা কৰা ধৰণে ফল নাপাবা। তো আজিৰ এই ভিডিঅ'টোত তোমালোকে সকলো সমস্যাৰ সমাধান পাবা। কেনেদৰে লিখিলে ইংলিছ ছাবজেক্টটোত ভাল নম্বৰ পাব পাৰি বা কেনেদৰে লিখি মই লেটাৰ পাইছিলোঁ সকলো তোমালোকক দেখুৱাৰ লগতে বুজাই ক'ম। তো ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ মনোযোগেৰে চাবা আৰু এটা কথা মনত ৰাখিবা, কাৰণ প্ৰিপাৰেশ্যন ভাল হোৱা সত্ত্বেও কিবা এটা ভুলৰ কাৰণে তোমাৰ মাৰ্ক কম আহি যাব পাৰে। তো এইটো চোৱা, মই 2023 ইংলিছ পেপাৰৰ লৈ আহিছোঁ কুৱেশ্যন পেপাৰ। ইয়াৰ পৰাই তোমালোকক লাইভ দেখুৱাম কেনেদৰে কুৱেশ্যন এনচাৰবিলাক এক্সামৰ বহীত লিখিব লাগে আৰু আমি কেনেদৰে পেপাৰ প্ৰেজেণ্টেশ্যন ভাল কৰিব পাৰোঁ। পৰীক্ষাৰ ক্ষেত্ৰত প্ৰথমটো কথা, লিখাৰ ক্ষেত্ৰত তোমালোকে ব্লেক পেন ইউজ কৰিবা। ব্লেক পেন তোমালোকে 2টা বা 3টা পৰীক্ষাৰ বাবে লৈ যাবা আৰু তাতে তোমালোকে গোটেইখিনি পেপাৰ প্ৰেজেণ্টেশ্যন যিখিনি লিখিবা তাতে সেম চিয়াহীৰে লিখিবা, যাতে এটা ব্লেক পেজত আৰু এটা ব্লু পেন এনেকৈ যাতে এক্সট্ৰা কালাৰ নহয়। আৰু এতিয়া চোৱা, তোমালোকে কুৱেশ্যনবিলাক মই কেনেদৰে লিখোঁ তোমালোকে চাই ল'বা। প্ৰথমটো কুৱেশ্যন আছে, চোৱা 5 নম্বৰ, 1 নম্বৰ, হোম ডিড ইউ কল, চেঞ্জ ইট টু পেছিভ। তো তোমালোকে এনেদৰে কুৱেশ্যন নম্বৰ 5 এনেকৈ হাইলাইট কৰি দি তাৰপিছত 1 নম্বৰ দি এনচাৰ দি এনেকৈ পৰিষ্কাৰ কৰি লিখিবা, বাই হোম ৱাজ কল্ড বাই ইউ। কিন্তু তোমালোকে লিখাৰ ক্ষেত্ৰত এটা কথা মন কৰিবা, যাতে তোমালোকে বেছি ডাৰ্ক কৰি নিলিখা, কাৰণ মেট্ৰিকৰ যিবিলাক পেপাৰ দিব সেইবিলাক অলপ পাতল হয়, তো পিছফালে উঠি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে তোমালোকে যিমান সম্ভৱ সিমান পাতল কৰি লিখা ট্ৰাই কৰিবা আৰু পৰিষ্কাৰ কৰি লিখাৰ ট্ৰাই কৰিবা। তাৰপিছত বাকীবোৰ কুৱেশ্যনো সেম লাইনতে লিখি যেতিয়া লিখা কমপ্লিট হ'ব, যেতিয়া 5 নম্বৰ কুৱেশ্যনটো তোমালোকৰ লিখা কমপ্লিট হ'ব বা 1 নম্বৰ কুৱেশ্যনটো লিখা কমপ্লিট হ'ব, তেতিয়া তোমালোকৰ কমপ্লিট হোৱাৰ পিছত কি কৰিবা চাই লোৱা। তাৰপিছত স্কেল আৰু কাঠ পেঞ্চিলেৰে এনেকৈ মাৰ্জিন টানি দিবা, যাতে পৰীক্ষকে বুজি পায় যে তোমালোকৰ 5 নম্বৰ কুৱেশ্যনটো ইয়াতে শেষ হৈছে আৰু নেক্সট তোমালোকে বেলেগ কুৱেশ্যন ষ্টাৰ্ট কৰিবা। এতিয়া বেলেগ কুৱেশ্যনত চাওঁ, ছেকশ্যন বিত আছে, ছেকশ্যন বি 6 নম্বৰ, 1 নম্বৰ, 2 নম্বৰ এইবিলাক চাই লোৱা, শৰ্ট কুৱেশ্যন আনচাৰ। তো এইবিলাক চোৱা কেনেদৰে লিখিব লাগে। তো ইয়াতে চাই লোৱা কেনেদৰে লিখিবা। ছেকশ্যন বি আছিল, তো ছেকশ্যন বি বুলি হাইলাইট কৰি দিবা, কিন্তু তোমালোকে মন কৰিবা যে হাইলাইটাৰ পেন কিন্তু ইয়াতে ইউজ নহয়, তো তোমালোকে হাইলাইটাৰ পেন লগত লৈ নাযাবা, তোমালোকে কলমেৰে হাইলাইট কৰি দিবা। তাৰপিছত কুৱেশ্যন নম্বৰ 6 আছিল, 1 নম্বৰ কুৱেশ্যনটো আছিল ইয়াতো চাই লোৱা, কুৱেশ্যন নম্বৰ 1 to 6ৰ what way lens was feeling after the hailstorm was over। তো ইয়াৰ এনচাৰটো লিখিম, চোৱা। After the hailstorm was over, Lenzo felt a deep sense of despair and hopelessness। তো এইখিনি তোমালোকৰ এনচাৰটো তোমালোকে ভালদৰে লিখিবা, ইয়াতে অলপ ডিসিপ্লিন মেইনটেইন কৰি তাৰপিছত লিখিবা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো লিখিছোঁ মই, why does the postmaster send money to Lenzo। তো ইয়াৰ এনচাৰত লিখিছোঁ, the postmaster sends money to Lenzo so as he to keep his faith in God alive as he was completely moved by it। তো তোমালোকে চোৱা কেনেদৰে লিখিছোঁ, ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, ইয়াতে শেষ কৰিছোঁ আৰু নেক্সট অলপ ঠাই ৰাখি গেপ ৰাখি তাৰপিছত আৰু ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়াতে শেষ কৰিছোঁ। যেতিয়া তোমালোকে গোটেইখিনি কমপ্লিট হৈ যাব 6 নম্বৰত, তেতিয়া আৰু লাষ্টত এটা মাৰ্জিন টানি দিবা। তো ইয়াতে তোমালোকে এটা কথা কওঁ, কিছুমান ছাত্ৰ ছাত্ৰীয়ে কি কৰে যে যেতিয়া এটা চেণ্টেঞ্চ বা তোমাৰ ৱৰ্ড ভুল হৈ যায় তেতিয়া গোটেইখিনি একেবাৰে কটাকটি কৰি দিয়ে। তো তোমালোকে তেনে নকৰিবা। তোমালোকৰ যদি এটা ৱৰ্ড বা চেণ্টেঞ্চ ভুল হয় তেতিয়া তোমালোকে কি কৰিবা, সৰুকৈ এটা এনেকৈ আঁচ টানি কাটি দিবা। যদি তোমালোকৰ ভুল হয় ৱৰ্ডটো এনেকৈ কাটি দিবা, তেতিয়া তোমালোকৰ এক্সটাৰ্নেলে বা পৰীক্ষকে সেইটো চাই বুজি ল'ব যে সেইটো কটা আছে। কিন্তু গোটেইখিনি একেবাৰে কাটি পিছফালে মাৰ্ক কৰি সেনেকৈ নকৰিবা পৰীক্ষা, তেনেহ'লে ইমপ্ৰেশ্যনটো তোমালোকৰ যিটো বহি চোৱাৰ পৰীক্ষকৰ ওচৰত সেইটো বেয়া হৈ যায়। তো এনেদৰে তোমালোকে পৰিষ্কাৰ কৰি ভালদৰে লিখিলে তোমালোকে এটা ভাল স্ক'ৰ কৰিব পাৰিবা। আৰু বহি চোৱা তোমালোকে যিখিনি তোমালোকে প্ৰিপাৰেশ্যন কৰি যাবা পৰীক্ষাৰ বাবে, প্ৰিপাৰেশ্যন লৈ যাবা, সেইখিনি তোমালোকে যদি পেপাৰ প্ৰেজেণ্টেশ্যন ভাল কৰি দিব পাৰা, তেনেহ'লে তোমালোকৰ যিখিনি আশা আছে আশানুৰূপ ফল তোমালোকে পাবা। তো এতিয়া তোমালোকক এটা লং কুৱেশ্যন দেখাওঁ যে লং কুৱেশ্যন কেনেদৰে লিখিব লাগে। ইয়াতে চোৱা 9 নম্বৰ কুৱেশ্যনটো এটা লেটাৰ ৰাইটিং আছে, তো চাই লোৱা কুৱেশ্যনটো। এতিয়া ইয়াতে চোৱা মই লিখিছোঁ লেটাৰ ৰাইটিংটো। তো তোমালোকক লেটাৰ ৰাইটিং হওক বা এপ্লিকেশ্যন হওক, এটা কথা কওঁ যে তোমালোকে এটা পেজতে ষ্টাৰ্ট কৰি এটা পেজতে তোমালোকে যাতে শেষ হয় তাৰ চেষ্টা কৰিবা। এটা পেজতে লিখিলে মাৰ্ক কেৰি কৰাত সহজ হয় আৰু যিটো পেপাৰ প্ৰেজেণ্টেশ্যন সেইটো ইমপ্ৰেশ্যনটো বাঢ়ে।
এতিয়া তোমালোকে কিছুমান ষ্টুডেণ্টে ভাবে যে নাম্বাৰিং ৱাইজ কুৱেশ্যন নাম্বাৰবিলাক নাম্বাৰিং ৱাইজ বা চিৰিয়েলি লিখিব লাগে। তো তোমালোকক ইয়াতে এইখিনিতে এটা কথা কম যে তোমালোকে কুৱেশ্যনবিলাক নাম্বাৰিং ৱাইজ বা চিৰিয়েলি নিলিখি তোমালোকে যিখিনি আগতে জানা বা তোমালোকৰ কনচেপ্ট ক্লিয়াৰ আছে সেইখিনি আগতে কৰাৰ ট্ৰাই কৰিবা, কাৰণ সেইখিনি তোমালোকে আগতে কৰি ল'লে তোমালোকৰ সময় বহুত ৰাহি হয় পিছলৈ। সো যিখিনি 2 ঘণ্টা সময় পাবা আগতে তোমালোকে সেইখিনি 2 ঘণ্টা সময়তে তোমালোকে যিখিনি জানা কুৱেশ্যন সেইখিনি আগতে কৰি ল'বা। তাৰপিছত 1 ঘণ্টা সময় বাকী 1 ঘণ্টা সময় তোমালোকে যিখিনি নাজানা বা তোমাৰ ভাবিব সময় লাগিব সেইখিনি সময়ত তোমালোকে কৰিবা। তো তোমালোকৰ যিখিনি মাৰ্ক কেৰি কৰা পেটাৰ্ন সেইখিনি ইজি হৈ যাব। তো মই যেনেদৰে কৈছো তেনেদৰে যদি তোমালোকে পৰীক্ষাত পেপাৰ প্ৰেজেন্টেশন কৰিব পাৰা তো তোমালোকৰ যিখিনি আশানুৰূপ ফল আছে সেইখিনি তোমালোকে পাই যাবা। আই হোপ সকলোৱে তোমালোকে বুজি পাইছা যে কেনেদৰে পেপাৰ লিখিব লাগে বা কুৱেশ্যন কেনেদৰে এনালাইসিস কৰিব লাগে। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে তেন্তে লাইক কমেন্ট আৰু তোমালোকৰ ফ্ৰেণ্ডছ সকললৈ শ্বেয়াৰ কৰি দিবা। আৰু যদি আমাৰ চেনেলটো তোমালোকে নতুনকৈ আহিছিলা তেন্তে সাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।